নমস্কাৰ। আশা কৰিম সকলো ভালে কুশলে আছে। নিহাৰঞ্জন বৰাৰ এটি সুন্দৰ সংকল্প, এটি কাহিনীৰে খণ্ড খণ্ডকৈ আমি আপোনালোকলৈ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি লৈছিলোঁ আৰু সেই উদ্দেশ্যে আজি আমাৰ প্ৰথমটো খণ্ড আপোনালোকলৈ আগবঢ়াবলৈ আগবাঢ়িছোঁ। ভুল হোৱাটো তেনেই স্বাভাৱিক, কিন্তু আমাৰ চেষ্টা সদায় অব্যাহত থাকিব। আহকচোন শুনো আজি হিয়াৰ এপাহি গোলাপ ইউনিভাৰ্চিটিৰ প্ৰেম কথাৰ প্ৰথমটি খণ্ড। জীৱনটো বৰ আশ্চৰ্য নহয়নে? সময়ৰ সোঁতত যেন সকলো বিলীন, সুখ দুখ, হাঁহি কান্দোন, আৱেগ অনুভূতি, মৰম ভালপোৱা, অপূৰ্ব সমাহেৰে সমৃদ্ধ আমাৰ এই ক্ষন্তেকীয়া জীৱন। এই ক্ষন্তেকীয়া সময়খিনিতে যেন কিছু মৰম ভালপোৱা, আৱেগ অনুভূতিয়ে জীৱনৰ অবিচ্ছেদ্য অংশ হৈ পৰে। কেতিয়াবা যদি দুখে হেঁচা মাৰি ধৰে, আকৌ কেতিয়াবা সুখবোৰ দুহাত উপচি পৰে। তাইৰ নাম আছিল বৰষা, এজনী লাজকুৰীয়া, অমায়িক আৰু একেবাৰে নম্ৰ স্বভাৱৰ ছোৱালী তাই। মাক দেউতাকৰ একমাত্ৰ ছোৱালী, যথেষ্ট মৰমীয়াল। সৰুৰে পৰাই মাক দেউতাকৰ মৰমৰ সজাত মইনা চৰাইজনী হৈ আছিল। প্ৰেমনো কি, ভাল পোৱাবোৰ কেনেকুৱা, সেইবোৰ তাইৰ উপলব্ধিৰ বাহিৰত। গোলাপৰ সুবাসেও তাইক আমনি কৰিব পৰা নাছিল। সেইদিনা আছিল সোমবাৰ, ইউনিভাৰ্চিটিত প্ৰথমটো খোজ। যথেষ্ট ভয়, শংকা, লাজেৰে এখোজ দুখোজকৈ তাই ডিপাৰ্টমেণ্টৰ ছেকেণ্ড ফ্ল'ৰৰ দিশে আগবাঢ়িল। বিপৰীত দিশৰ পৰা এজন হেণ্ডচাম, স্বাস্থ্যৱান, দেখাত একেবাৰে শ্বাহৰুখ খানৰ দৰে ল'ৰা আহি আছিল। এখন কান্ধত কিতাপৰ বেগ আৰু আনখন কান্ধত গিটাৰটি লৈ। সেয়া আন কোনো নহয়, ইউনিভাৰ্চিটিৰ GS, ছিংগাৰ, গিটাৰিষ্ট অভিনৱ শইকীয়া। এনেদৰেই অন্যমনস্ক হৈ খোজকাঢ়ি গৈ থকা বৰষা আৰু আনফালৰ পৰা আহি থকা অভিনৱ মুখামুখি সংঘৰ্ষ অৰ্থাৎ খুন্দা খালে। সেই খুন্দাই যেন দুয়োৰে জীৱন পৰিক্ৰমাৰ পথ সলনি কৰি দিলে। সময়ৰ সোঁতত কিছু মুহূৰ্তৰ বাবে বিলীন হৈ গ'ল অনুভৱৰ কবিতাবোৰ। খুন্দাৰ ফলত বৰষাৰ হাতৰ পৰা পৰি যোৱা কিতাপবোৰ তাইৰ হাতত তুলি দি অভিনৱে আপোন ভাৱেৰে ক'লে, বি কেয়াৰফুল, অলপ সাৱধানে খোজকাঢ়িবা। বৰষায়ো লাজে লাজে আই এম চৰি। অভিনৱে মিচিকীয়া হাঁহিৰে ক'লে, ইটছ অ'কে, একো নাই দিয়া, কেতিয়াবা হৈ যায়। অভিনৱৰ আপোন ভাৱত যেন ফুলি উঠিল এপাহি গোলাপ। কোনো দিনেই গোলাপৰ সুবাসে আমনি নকৰা ছোৱালীজনীকো কিছু সময়ৰ বাবে গোলাপৰ সুবাসে উন্মুক্ত কৰিলে অনুভৱৰ কবিতা। অংকুৰিত হ'বনে হৃদয়ৰ কোনোবা কোণত এপাহি গোলাপ? গোলাপৰ সুবাসত উন্মাদ হ'বনে মোৰ প্ৰিয়জা? জানিবলৈ অপেক্ষা কৰক তৃতীয়টি খণ্ডলৈ। ধন্যবাদ।